স্টুডেন্ট, আজি মই আৰম্ভ কৰিম ক্লাছ 12ৰ ষ্ট্ৰীম সায়েন্স সাবজেক্ট কেমিষ্ট্ৰিৰ প্ৰথমটো চেপ্টাৰ 1। চেপ্টাৰটোৰ নাম হৈছে দি সলিড ষ্টেট, কঠিন অৱস্থা। এইটো চেপ্টাৰ শিকিব গ'লে আমাক প্ৰথমে শিকিব লাগিব পদাৰ্থৰ বিষয়ে, অৰ্থাৎ পদাৰ্থৰ বিষয়ে অলপ থুলমূল ধাৰণা হ'লেও থাকিব লাগিব। অলপ বেসিক নলেজ এবাউট মেটাৰ আমাৰ দৰকাৰ হয়। ক'ব গ'লে পদাৰ্থ এটা কেনেকৈ সৃষ্টি হয়, পদাৰ্থ এটা সৃষ্টি হ'বলৈ গ'লে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দৰকাৰ। তাৰমানে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা লগ হৈ এককটা কি পদাৰ্থৰ সৃষ্টি কৰে। কিছুমান কণিকা বা কণা এইবিলাক লগ হৈ এটা পদাৰ্থৰ সৃষ্টি কৰে। এইবিলাকক ইংলিছত কনষ্টিটুয়েণ্ট পাৰ্টিকল বুলি কোৱা হয়। কনষ্টিটুয়েণ্ট পাৰ্টিকল, শৰ্টলি CP, কনষ্টিটুয়েণ্ট পাৰ্টিকল বুলি কোৱা হয়। ইয়াক কনষ্টিটুয়েণ্ট পাৰ্টিকলক এটাক বুজাবৰ কাৰণে আমি ইয়াতে স্ফেৰিকেল আকাৰৰ অৰ্থাৎ স্ফেৰিকেলৰ আকাৰৰ আমি ধৰি ল'ম। ইয়াতে স্ফেৰিকেল শ্বেপত ল'ম। কনষ্টিটুয়েণ্ট পাৰ্টিকল এটা বুজালে এনেকৈ স্ফেৰিকেল আকাৰত বুজাম। এই কনষ্টিটুয়েণ্ট পাৰ্টিকলটো কি হ'ব পাৰে বা কাক কাক কনষ্টিটুয়েণ্ট পাৰ্টিকলত ধৰিম সেইটো জানিব লাগিব। কনষ্টিটুয়েণ্ট পাৰ্টিকলত আমি ধৰিম পৰমাণু এটাক, ঠিক আছে। তাৰপিছত ধৰিম কনষ্টিটুয়েণ্ট পাৰ্টিকল অনুক কনষ্টিটুয়েণ্ট পাৰ্টিকলত ধৰিব পাৰোঁ, ইয়াক ক'ব মলিকুল। তাৰপিছত আয়ন এটাক কনষ্টিটুয়েণ্ট পাৰ্টিকল হিচাপে ধৰা যায়। আয়নটো দুই ধৰণৰ থাকে, এটা হৈছে কি কেটায়ন আৰু এটা হৈছে কি এনায়ন। কেটায়ন অৰ এনায়ন, দুই ধৰণৰ আয়নক কি কৰা যায় কনষ্টিটুয়েণ্ট পাৰ্টিকলত ধৰা যায়। এইখিনি পদাৰ্থৰ বিষয়ে এইখিনি নলেজ থকাৰ পিছত আমি জানিব লাগিব পদাৰ্থৰ অৱস্থাৰ ধাৰণা। পদাৰ্থৰ অৱস্থা, ষ্টেট অফ মেটাৰ। পদাৰ্থৰ অৱস্থা বুজিব গ'লে আমি কনষ্টিটুয়েণ্ট পাৰ্টিকলৰ বা এই কণিকাবিলাকৰ সজ্জাৰ ক্ৰমৰ ধাৰণা দি বুজিম। এই কণিকাবিলাক যদি একেবাৰে অস্ত্ৰ-অস্ত্ৰীভাৱে সজ্জিত হৈ থাকে, কনষ্টিটুয়েণ্ট পাৰ্টিকলবিলাক যদি একেবাৰে অস্ত্ৰ-অস্ত্ৰীভাৱে থাকে, এটাৰ লগত আনটো যদি লগ লাগি থাকে, অৰ্থাৎ এইবিলাকে যদি ক্ল'জলি পেক্ড হয়, ক্ল'জলি পেক্ড হিচাপে যদি থাকে, তেনেহ'লে এনেকুৱা এটা অৱস্থা থাকিব পাৰে পদাৰ্থৰ। আৰু এটা অৱস্থা কি আছে, এই কনষ্টিটুয়েণ্ট পাৰ্টিকলবিলাক এটাৰ পৰা আনটোৰ অলপ দূৰত্ব থাকিব পাৰে, এনেকৈ অলপ ডিষ্টেঞ্চ থাকিব পাৰে। আৰু এটা অৱস্থাত আছে যিটো অৱস্থাত কনষ্টিটুয়েণ্ট পাৰ্টিকলবিলাক একেবাৰে অলপ দূৰত থাকিব পাৰে। কনষ্টিটুয়েণ্ট পাৰ্টিকলবিলাক যদি একেবাৰে অস্ত্ৰ-অস্ত্ৰীভাৱে থাকে, এনেকুৱা অৱস্থাত এটাৰ লগত আনটো এনেকৈ লগ লাগি থাকে, তাৰমানে কি ক্ল'জলি পেক্ড হয়, যদি তেনেকুৱা অৱস্থাক বুলি কোৱা হ'ব কঠিন অৱস্থা। পদাৰ্থৰ এইটো অৱস্থাক কি অৱস্থা বুলি ক'ব, কঠিন অৱস্থা নাইবা দি সলিড ষ্টেট। দি সলিড ষ্টেট। তো পদাৰ্থৰ কণিকাবিলাক যদি এনেকুৱা অলপ সিহঁতৰ মাজত যদি এনেকুৱা ডিষ্টেঞ্চ এটা থাকে, তেনেকুৱা অৱস্থাক কোৱা হ'ব জলীয় অৱস্থা বা লিকুইড ষ্টেট। লিকুইড ষ্টেট। যদি এনেকুৱা সিহঁতৰ মাজত ডিষ্টেঞ্চটো আকৌ বাঢ়ি যায়, এনেকুৱা ধৰণৰ যদি বাঢ়ি যায়, তেনেকুৱা অৱস্থাক কোৱা হ'ব গেছিয়াছ ষ্টেট নাইবা গেছীয় অৱস্থা। আমি এই চেপ্টাৰত শিকিম কঠিন অৱস্থাৰ বিষয়ে। জলীয় অৱস্থাটো ফিজিক্সত সাধাৰণতে শিকা হয়, আৰু গেছীয় অৱস্থা এইটো HS ফাৰ্ষ্ট ইয়াৰত শিকা হৈছে, কেমিষ্ট্ৰিতে শিকা হৈছে। তো কঠিন অৱস্থা এই চেপ্টাৰটোত নামেই দিয়া হৈছে, এইটো চেপ্টাৰৰ নাম দিয়া হৈছে। আৰু এতিয়া যাম কি এইটো বিষয়ে পঢ়িবৰ কাৰণে। এতিয়া আৰম্ভ কৰোঁ কি মেইন চেপ্টাৰটো দি সলিড ষ্টেট। দি সলিড ষ্টেট, কঠিন অৱস্থা। অলপ দি সলিড ষ্টেট অৰ্থাৎ কঠিন অৱস্থা। এই চেপ্টাৰটো শিকিব গ'লে অলপ বেছিক নলেজৰ দৰকাৰ হয়। যাৰ ইমেজিনেৰী পাৱাৰ বেছি, সিয়ে মানে চেপ্টাৰটো বেছি বুজি পাব। গতিকে ইমেজিনেৰী পাৱাৰ থকা সকলে বেছিকৈ বুজি পায়, আৰু চেপ্টাৰটো বহুত ইজি চেপ্টাৰ হয়। ইয়াতে ডেফিনেশ্যন দিয়া হৈছে, সলিড
is the state of matter in which constituent particles are bonded with a strong force of attraction. যিবিলাক কনষ্টিটুৱেণ্ট পাৰ্টিকুলৰ দ্বাৰা মেটাৰ এটা বা পদাৰ্থ এটা গঠন হৈছে, সেই কনষ্টিটুৱেণ্ট পাৰ্টিকুলবিলাকৰ মাজত কি থাকে? ষ্ট্ৰং ফ'ৰ্চ অফ এট্ৰাকশ্যন। সেইকাৰণে কি হয়, এটা কনষ্টিটুৱেণ্ট পাৰ্টিকুলৰ পৰা আন এটা কনষ্টিটুৱেণ্ট পাৰ্টিকুলৰ মাজৰ যিটো দূৰত্ব আছে, এইটোৰ পৰা এইটোৰ মাজৰ যিটো দূৰত্ব আছে সেইটো বহুত কম হয়, কাৰণ সিহঁতৰ মাজত আন্তঃআণৱিক বল ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ সেইটো কি হয়? যথেষ্ট বেছি। কঠিন অৱস্থা পদাৰ্থৰ এটা অৱস্থা বুজায় য'ত পদাৰ্থটো গঠিত হোৱা কণাবোৰ অতি শক্তিশালী আন্তঃআণৱিক বলৰ দ্বাৰা বান্ধ খাই থাকে। এই কণিকাবিলাক শক্তিশালী আন্তঃআণৱিক বলৰ দ্বাৰা বান্ধ খাই থাকে। এই কণাবিলাকৰ ধাৰণা ইয়াত দিয়া হৈছে, সেইটো মই আগতে বুজাই দিছোঁ। কণাবিলাকক ইংলিছত পাৰ্টিকল বুলি কয়, কনষ্টিটুৱেণ্ট পাৰ্টিকল। এই কণা বা কণিকা বুলি কোৱা হয় এইবিলাকক। কণাবিলাক তিনি ধৰণৰ হ'ব পাৰে: অণু, পৰমাণু, আয়ন, মলিকুল, এটম, আয়ন। অণুবিলাক সাধাৰণতে কি হয়? বহুত অণু আছে, এইবিলাকৰ কেইটামান ইয়াতে নাম লিখা হৈছে। পৰমাণু বহুত আছে, সেইবিলাকত দুই এটা নাম লিখা হৈছে। উদাহৰণস্বৰূপে আয়ন দুই ধৰণৰ আছে, কেটায়ন আৰু এনায়ন ইয়াতে লিখা হৈছে। তো ইয়াতে দিয়া হৈছে কনষ্টিটুৱেণ্ট পাৰ্টিকলবিলাক যদি একেবাৰে অস্ৰস্ত্ৰীভাৱে থাকে, তাৰমানে ক্ল'জলি পেক্ড হৈ যদি থাকে, তেনেকুৱা অৱস্থাক কঠিন অৱস্থা বা চলিড ষ্টেট বুলি কোৱা হয়। তো চলিড ষ্টেটত অৰ্থাৎ কঠিন অৱস্থাত থকা পদাৰ্থ এটাৰ সাধাৰণ বৈশিষ্ট্যবিলাক কি হয় সেইবিলাক জানিব লাগে। এইবিলাক সাধাৰণ বৈশিষ্ট্য আগৰ পৰাই শিকা আছে। যে ছাপ'জ এই কলম এটা কি কঠিন অৱস্থাত থকা এটা পদাৰ্থ। ইয়াৰ কি দেখা গৈ আছে? ইয়াৰ নিৰ্দিষ্ট ভৰ আছে, আয়তন আছে, আকৃতিও আছে। ইয়াৰ এইখিনি লাম্বা, ইয়াৰ দৈৰ্ঘ্য ইমান। তো ইয়াৰ কি আছে? ভৰ, আয়তন আৰু আকৃতি নিৰ্দিষ্ট। তো এইখিনি ইংলিছত যদি কওঁ যে কি মাছ, ভলিউম এণ্ড শ্বেপ, এইবিলাক চলিড ষ্টেটৰ কাৰণে কি হয়? ডেফিনেট হয়। কঠিন পদাৰ্থৰ কাৰণে এইকেইটা কি হ'ব? ডেফিনেট, ফিক্স থাকিব। কিন্তু জলীয় অৱস্থাৰ বিষয়ে যদি কোৱা যায়, জলীয় অৱস্থাত পানীৰ এটা যদিও ভৰ থাকে, ভৰখিনি যদিও থাকিব, কিন্তু ইয়াৰ আয়তন বা শ্বেপ যিটো আকৃতি আছে সেইটো ফিক্স নহয়। কিন্তু পানীক যিটো পাত্ৰত ৰখা যায় সেই পাত্ৰই আকাৰ ধাৰণ কৰে। কিন্তু কলম এটাত যিটো পাত্ৰকে নৰখা কিয়, ইয়াৰ আকাৰ ছেমে থাকিব, ফিক্স থাকিব, ডেফিনেট হ'ব। তো আমি এতিয়া গুচি যাম কি ইয়াৰ ছেকেণ্ড প্ৰপাৰ্টিজ লৈ। ছেকেণ্ড প্ৰপাৰ্টিছত আছে ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ। কঠিন পদাৰ্থত থকা যিবিলাক কণিকা আছে, সেই কণিকাবিলাকৰ মাজৰ ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ, এটাৰ পৰা আনটোৰ দূৰত্ব একেবাৰে কম হয়। যিবিলাক কঠিন পদাৰ্থ আছে, কঠিন পদাৰ্থবিলাকত থকা কণিকাবোৰৰ এটাৰ পৰা আনটোৰ দূৰত্ব একেবাৰে কম। ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ আৰ শ্বৰ্ট ফৰ solid state. In solid state, intermolecular force are strong. আন্তঃআণৱিক বল যিটো আছে সেই বলটো কি হয়? solid state যথেষ্ট বেছি। সেইকাৰণেতো ইয়াৰ মাজৰ দূৰত্ব কি হয়? কণিকাবিলাকৰ মাজৰ দূৰত্ব কম হয়। ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰাকশ্যনৰ কাৰণে এইবিলাকৰ মাজত কি হয়? দূৰত্বটো কমি যায়। এই দুটা ৰিলেটেড হয়। আন্তঃআণৱিক দূৰত্ব কম হয় কাৰণ আন্তঃআণৱিক বল বেছি। তো এতিয়া আহিম কি আমি ফ'ৰ্থ প্ৰপাৰ্টিজ লৈ, যে কঠিন অৱস্থাত যিবিলাক কনষ্টিটুৱেণ্ট পাৰ্টিকুল আছে, সেই কি কনষ্টিটুৱেণ্ট পাৰ্টিকুল আগতে কোৱা হৈছে এটম, মলিকুল অৰ আয়ন। সেইবিলাক কি হয়? সিহঁতৰ যিটো পজিশ্যন আছে, যিটো স্থান আছে, কঠিন অৱস্থাত মানে যিটো স্থান পায় সিহঁতে, সেই স্থানটো ফিক্সড হয়। কঠিন অৱস্থাত থকা এই কণিকাবিলাকৰ বা এই কনষ্টিটুৱেণ্ট পাৰ্টিকুলবিলাকৰ স্থান বা পজিশ্যনবিলাক ফিক্সড। আৰু সেই স্থান সাপেক্ষে সিহঁতে কেৱল কি কৰিব পাৰে? অচিলেট কৰিব পাৰে, কেৱল সিহঁতে ধূলি থাকিব পাৰে। এনেকুৱা কথা নাই যে এই কণিকাবিলাক ইয়াতে এটা আছে, ইয়াতে গুচি আহিব পাৰে, ইয়ালৈকে গুচি আহিব পাৰে। এনেকুৱা লৰচৰ সি কৰিও থাকিব নোৱাৰে। কেৱল কি কৰিব পাৰে? যিটো পজিশ্যনত আছে সেইটো পজিশ্যনতে থাকিব, কেৱল সিহঁতে অলপ ধূলি থাকিব, কেৱল এনেকৈ ধূলি থাকিব, তল ওপৰ এনেকৈ ধূলি থাকিব পাৰে। কিন্তু এনেকুৱা নহয় যে একেবাৰে নিজৰ পজিশ্যন চেঞ্জ কৰি বেলেগ জেগাত যাব পাৰে, এনেকুৱা নাই। তাৰমানে কি দেয়াৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ have fixed position and they can only oscillate about their mean position. কেৱল সিহঁতৰ মেইন স্থান সাপেক্ষে কি কৰিব পাৰে? ধূলি থাকিব পাৰে। এনেকুৱা কোনো কথা নাই যে কণাবিলাক নিজৰ জেগা
বা নিজৰ পজিশ্যন বা নিজৰ স্থান চেঞ্জ কৰিব পাৰে, এনেকুৱা কোনো কথা নাই। কঠিন পদাৰ্থত থকা কণাবোৰ কি অণু, পৰমাণু বা আয়ন এইবিলাকৰ নিৰ্দিষ্ট অৱস্থান আছে আৰু এই অৱস্থান সাপেক্ষে কণাবিলাক তুলি থাকিব পাৰে। কণাবিলাক কি কৰিব পাৰে, কেৱল তুলি থাকিব পাৰে, কিন্তু এনেকুৱা কোনো কথা নাই যে নিজৰ জাগা চেঞ্জ কৰিব পাৰে। এতিয়া আমি যাম ফিফ্থ প্ৰপাৰ্টিজ লৈ। ইয়াতে কোৱা হৈছে যিবিলাক কঠিন পদাৰ্থবিলাকক কি কৰিব নোৱাৰোঁ, আমি সিহঁতক সংকুচিত কৰিব নোৱাৰোঁ। এনেকৈ যদি আমি ইহঁতক ৰবৰৰ নিচিনাকৈ সংকোচন কৰিব বিচাৰোঁ, এনেকৈ ৰবৰৰ নিচিনাকৈ ধৰি এনেকৈ সংকোচন কৰিব বিচাৰোঁ, সেনেকুৱা আমি কৰিব নোৱাৰোঁ। কঠিনবিলাকৰ সংকোচনশীলতা যিটো পাৱাৰ আছে সেইটো একেবাৰে কম, আৰু ইহঁত কি হয়, দৃঢ় পদাৰ্থ বা ৰিজিড বুলি কোৱা হয়। যে কঠিন পদাৰ্থবোৰক আমি সংকোচন কৰিব নোৱাৰি আৰু ইহঁত দৃঢ়। এতিয়া আহিম আমি কঠিন অৱস্থাৰ শ্ৰেণী বিভাজনলৈ। ক্লাছিফিকেশ্যন অফ ছলিড ষ্টেট। কঠিন অৱস্থাত থকা পদাৰ্থবিলাকক আকৌ আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ। কঠিন অৱস্থাত থকা পদাৰ্থ এটাক দুই ধৰণে শ্ৰেণী বিভাজন কৰা হয়। এটা হৈছে কি ক্ৰিষ্টেলীয় পদাৰ্থ আৰু এটা এমৰফাছ পদাৰ্থ। সেই ক্ৰিষ্টেলীয় পদাৰ্থটোক আকৌ 4টা ভাগত শ্ৰেণীবিভক্ত কৰা হৈছে। এটা আয়নিক ছলিড, কোভেলেণ্ট অৰ নেটৱৰ্ক ছলিড, মেটেলিক ছলিড, মলিকুলাৰ ছলিড। মই এটা এটাকৈ ডিছকাছ কৰিম, এই দুটা একেলগে ডিছকাছ কৰিম। ক্ৰিষ্টেলাইন ছলিড অৰ এমৰফাছ ছলিড। ক্ৰিষ্টেলাইন ছলিড অৰ এমৰফাছ ছলিড, এই দুটা একেলগে মই বুজাই দিম। এইটো যে কঠিন অৱস্থাত থকা পদাৰ্থ এটাক দুই ধৰণে শ্ৰেণীবিভক্ত কৰা হৈছে। পোনপ্ৰথমে সিহঁতৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হৈছে, সিহঁতৰ কঠিন অৱস্থাত থকা মানে কণাবোৰৰ সজ্জাৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি, কণাবিলাকৰ সজ্জাৰ যিটো ক্ৰম আছে, সেই সজ্জাৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কঠিন পদাৰ্থ এটাক দুই ধৰণে শ্ৰেণীবিভক্ত কৰা হৈছে। এটা হৈছে কি ক্ৰিষ্টেলাইন ছলিড আৰু এটা হৈছে এমৰফাছ ছলিড বা ক্ৰিষ্টেলীয় পদাৰ্থ বা অনিয়তাকাৰ পদাৰ্থ। এইটো ক্ৰিষ্টেলীয় পদাৰ্থক নিয়তাকাৰ পদাৰ্থ বুলিও কোৱা হয়। কোনটো কঠিন অৱস্থাৰ কোনটো অৱস্থাক ক্ৰিষ্টেলীয় পদাৰ্থ আৰু কোনটো অৱস্থাক অনিয়তাকাৰ পদাৰ্থ বুলি কোৱা হ'ব, সেইটো নিৰ্ভৰ কৰিব তাৰ সজ্জাৰ ক্ৰমৰ ওপৰত। যদি সেই কঠিন পদাৰ্থটো গঠিত হোৱা কণাবিলাকৰ সজ্জাৰ ক্ৰম একেবাৰে নিৰ্দিষ্ট থাকে, তাৰমানে কি কণাবোৰ নিৰ্দিষ্ট ক্ৰমত যদি সজ্জিত হৈ থাকে, তেনেহ'লে তেনেকুৱা অৱস্থাক ক্ৰিষ্টেলীয় অৱস্থা বুলি কোৱা হ'ব বা ক্ৰিষ্টেলীয় পদাৰ্থ বুলি কোৱা হ'ব। আৰু যদি সেই কণাবোৰ যদি নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ নাথাকে, তেনেহ'লে তেনেকুৱা পদাৰ্থক এমৰফাছ পদাৰ্থ বা অনিয়তাকাৰ পদাৰ্থ বুলি কোৱা হয়। তাৰমানে কি পদাৰ্থৰ যিটো অৱস্থাত পদাৰ্থটো গঠিত হোৱা কণাবোৰ নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ নাথাকে, তেনেকুৱা পদাৰ্থক এমৰফাছ পদাৰ্থ বা অনিয়তাকাৰ পদাৰ্থ বুলি কোৱা হয়। ইয়াতে দেখা গৈ আছে, এইবিলাক যদিহে কণা এটাক দুই ধৰণৰ ইয়াতে কণা লৈছোঁ, মই এটাক নাম দিছোঁ এ আৰু এটা দিছোঁ বি। ইয়াতে এ বি তাৰমানে এটা এ হ'লে আৰু এটা বি, এটা এ হ'লে আৰু এটা বি, এনেকুৱা নিৰ্দিষ্ট ক্ৰমত সজ্জিত কৰিছোঁ। এইটো এ হৈছে, তাৰ তলতটো বি, এইটো বি হৈছে এ, এইটো এ বি নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ আছে। তাৰমানে এটা এ হ'লে তাৰ লগত যি দুটা থাকিব সেই দুটা বি হ'ব, এইটো বি এনেকুৱা ক'ব পৰা যাব লাগিব যে এটা এ হৈছে, তাৰ পাছৰ কেইটা কি আছে, ইয়াতে বি। তাৰমানে কি ইয়াতে ক্ৰমটো সজ্জাৰ যিটো ক্ৰম আছে সেইটো নিৰ্দিষ্ট ক'ব পৰা যায় যে এইটো জানিলে তাৰ পিছতটো কি হ'ব, এইটো বি হৈছে তাৰ পিছতটো এ হ'ব, এনেকুৱা ক'ব পৰা হ'ব লাগিব। এইটো বি হৈছে তাৰ পিছতটো কি হ'ব, এ। এনেকুৱা যদি হয় তেতিয়াহ'লে কি হ'ব, সেই পদাৰ্থটোৰ সেই অৱস্থাটোক ক্ৰিষ্টেলাইন অৱস্থা বা ক্ৰিষ্টেলীয় অৱস্থা বুলি কোৱা হ'ব। আৰু এই ক্ষেত্ৰত যদি দেখা যায়, ইয়াতে এ বি আকৌ বি আহিছে, আকৌ এ আহিছে, আকৌ এ আহিছে, তাৰমানে আমি ক'ব নোৱাৰোঁ ইয়াতে সজ্জাৰ মানে নিৰ্দিষ্ট ক্ৰম নাই, ইয়াতে নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ নাথাকে। এইটো এ হৈছে, এইটো যে বি হ'ব সেইটো কোনো কথা নাই, এইটো এও হ'ব পাৰে, এনেকুৱা কথা। আৰু এনেকুৱা ভাৱে বা এইদৰে যদি কি হয়, কণাবিলাক সজ্জিত হৈ থাকে, সজ্জিত হৈ যিটো পদাৰ্থ গঠিত কৰিব সেই পদাৰ্থটোক কি বুলি ক'ব, অনিয়তাকাৰ পদাৰ্থ বা এমৰফাছ পদাৰ্থ বুলি কোৱা হ'ব। তো এতিয়া সেই মানে কি কণিকাবিলাক মানে এইটো দেখা ইমূৰৰ পৰা সিমূৰলৈ
মানে এইফালৰ পৰা সেইফাললৈ কণাবিলাকৰ সজ্জাৰক্ৰম একেই, এ বি এ বি এ বি এ বি, তাৰমানে কি সজ্জাৰক্ৰম একেই এইফালৰ পৰা সেইফাললৈ, তাৰমানে কি এইটো দীৰ্ঘ পৰিসৰৰ কাৰণে কণাবিলাকৰ কি হয় সজ্জাৰক্ৰম একেটাই, সেইকাৰণে ইয়াক কি বুলি কোৱা হয় লং ৰেঞ্জ অৰ্ডাৰ। এইটো লং ৰেঞ্জৰ কাৰণে এই অৰ্ডাৰটো একেই থাকে, সেইকাৰণে ইয়াতে লং ৰেঞ্জ অৰ্ডাৰ থকা বুলি কোৱা হয়। এইটো কনষ্টিটুৱেণ্ট পাৰ্টিকুলৰ যিটো এৰেঞ্জমেণ্ট আছে সেইটো ৰেগুলাৰ, আৰু এইটো ৰেগুলাৰ কেতিয়ালৈকে লং ৰেঞ্জৰ কাৰণে, সেইকাৰণে এইটো লং ৰেঞ্জ অৰ্ডাৰ থকা বুলি কোৱা হয়। আৰু ইয়াতে যদিও সজ্জাৰক্ৰম একেই হয়, এইটো অলপ ৰেঞ্জৰ কাৰণে, এ বি এইখিনিৰ কাৰণে ৰেঞ্জটো একে হৈ আছে, গতিকে কি এইটো অলপ ৰেঞ্জৰ কাৰণে হোৱাৰ কাৰণে এইটোক শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ বুলি কোৱা হয়। কনষ্টিটুৱেণ্ট পাৰ্টিকুলবিলাক এৰেঞ্জমেণ্ট হৈ নাথাকে, ইয়াতে ৰেগুলাৰ এৰেঞ্জমেণ্টত নাথাকে, কিন্তু যদিও থাকে অলপ ৰেঞ্জৰ কাৰণে থাকে, সেইকাৰণে এইটোক কি বুলি কোৱা শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ বুলি কোৱা হয়, বা এছামিছত ক'লে হ্ৰস্ব পৰিসৰৰ ক্ৰম আৰু এইটো দীৰ্ঘ পৰিসৰৰ ক্ৰম থকা বুলি কোৱা হয়। এইটো এই ক্ৰিষ্টেলীয় পদাৰ্থবিলাকক ট্ৰু চলিড বুলি কোৱা হয়, আৰু এমৰফাছ বা অন্যতাকাৰ পদাৰ্থবিলাকক চিড চলিড বুলি কোৱা হয়। চিড মানে বোৱা কঠিন পদাৰ্থ এটাক কেতিয়া বোৱা কঠিন পদাৰ্থ বুলি কোৱা হয়। দেখা কিছুমান পদাৰ্থ আছে যিবিলাক পানীৰ নিচিনাকৈ, পানী যেনেকুৱা বৈ যাব পাৰে, কিছুমান কঠিন পদাৰ্থ আছে পানীৰ নিচিনাকৈ বৈ যাব পাৰে, তেনেকুৱা কঠিন পদাৰ্থক বোৱা কঠিন পদাৰ্থ বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি লোৱা যায়, এটা পুৰণি ঘৰৰ যদি কাঁচৰ গ্লাছ লগোৱা খিৰিকী এটালৈ যদি লক্ষ্য কৰা যায়, সেইটোত লক্ষ্য কৰিলে দেখা যায় যে কি ওপৰৰ অংশতকৈ, কাঁচৰ সেই ওপৰৰ অংশতকৈ তলৰ অংশটো কি হয় গধুৰ, ওপৰৰ অংশটো কি হয় পাতল, তাৰমানে কি ওপৰৰ পৰা কাঁচ লাহে লাহে পানীৰ নিচিনাকৈ তলফালে বৈ আহিছে, সেইকাৰণে এই কাঁচ এটা কি বুলি কোৱা হয় বোৱা কঠিন পদাৰ্থ বুলি কোৱা হয়, বা চিড চলিড বুলি কোৱা হয়। চিড চলিড মানে বোৱা কঠিন পদাৰ্থ। তাৰপিছত আহিম কি যিটো ক্ৰিষ্টেলীয় পদাৰ্থ আছে, সেই ক্ৰিষ্টেলীয় পদাৰ্থবিলাকৰ মেল্টিং পইণ্ট বা বইলিং পইণ্ট যিবিলাক আছে, সেইবিলাক কি হয় শাৰ্প, মানে নিৰ্দিষ্ট গলনাংক আৰু উতলাংক থাকে। গলনাংক আৰু উতলাংক নিৰ্দিষ্ট হয়, গলনাংক বা উতলাংক কি হয় নিৰ্দিষ্ট, কিন্তু অনিয়তাকাৰ পদাৰ্থ বা এমৰফাছ পদাৰ্থত যদি দেখা যায় যে কঠিন পদাৰ্থবিলাক কি হয়, এনেধৰণৰ কঠিন পদাৰ্থ গলনাংক বা উতলাংক নিৰ্দিষ্ট নহয়, এটা ৰেঞ্জতহে এইবিলাক গলি যায়। তাৰমানে কি ধৰা 27 ডিগ্ৰীৰ পৰা 127 ডিগ্ৰীত যদি বস্তু এটা গলি সম্পূৰ্ণ হয়, এইটো ৰেঞ্জতহে পদাৰ্থটো গলিব, মানে কি এটা ৰেঞ্জতহে, অভাৰ এই ৰেঞ্জ অফ টেম্পাৰেচাৰ বস্তুটো কি হয় মেল্ট হ'বলৈ ধৰে, সম্পূৰ্ণভাৱে মেল্ট হয়, কিন্তু এই ক্ষেত্ৰত এটা নিৰ্দিষ্ট বা ফিক্সড টেম্পাৰেচাৰত বস্তুটো কমপ্লিটলি মেল্ট হৈ যায়। এইটো মই টেম্পাৰেচাৰ ইয়াৰ কাৰণে আৰু ইয়াৰ কাৰণে দুটা বেলেগ বেলেগ গ্ৰাফ মই আঁকিছোঁ, ইয়াতে দেখাই দিছোঁ মই, মানে মেল্টিং পইণ্ট ভাৰ্চেছ টাইম, অৰ্থাৎ টেম্পাৰেচাৰ ভাৰ্চেছ টাইমৰ যদি লেখ অংকন কৰা যায়, এইটো কি হয় টেম্পাৰেচাৰ বঢ়াই দিওঁতে পদাৰ্থ এটা কি হয় এইটো অৱস্থাত আহি পদাৰ্থটো গলিবলৈ ধৰে, আৰু এইটো টেম্পাৰেচাৰতো বস্তুটো কমপ্লিট গলি যায়, তাৰপিছত কি হয় বস্তুটো লিকুইড হৈ যায়। ইয়াতে চলিড অৱস্থাত আছিল বা কঠিন অৱস্থাত আছিল, ইয়াতে আহি চলিড লিকুইড অৱস্থাত থাকিব, আৰু ইয়াতে যাই কি হয় বস্তুটো কমপ্লিটলি লিকুইড হৈ যাব। তাৰমানে এইখিনিৰ পৰা এইখিনি যিটো আছে এই টেম্পাৰেচাৰটো ফিক্সড টেম্পাৰেচাৰ, এইটো ফিক্সড টেম্পাৰেচাৰ, আৰু এইটো টেম্পাৰেচাৰতে কি হয় বস্তুটো কমপ্লিট গলি যায়, সেইকাৰণে ইয়াতে মেল্টিং পইণ্টটো কি বুলি কোৱা হৈছে শাৰ্প মেল্টিং পইণ্ট, নিৰ্দিষ্ট মেল্টিং পইণ্ট থাকে, কিন্তু এই ক্ষেত্ৰত কোনো নিৰ্দিষ্ট মেল্টিং পইণ্ট নাই। ধৰি লৈছোঁ বস্তুটো ইয়াৰ পৰা গলিবলৈ 27 ডিগ্ৰীৰ পৰা গলিবলৈ ষ্টাৰ্ট কৰিছে, বস্তুটো ইয়াতে আহি কমপ্লিট গলি শেষ হৈছে, তো 127 ডিগ্ৰীত বস্তুটো কি হৈছে গলি শেষ হৈছে। তাৰমানে কি এইটো ৰেঞ্জতহে বস্তুটো গলিল, আৰু ইয়াতে এটা নিৰ্দিষ্ট টেম্পাৰেচাৰত বস্তুটো গলিল, ইয়াৰ কাৰণে কি হয় শাৰ্প মেল্টিং পইণ্ট, ইয়াতে মেল্টিং পইণ্টটো শাৰ্প নহয়, অভাৰ এই ৰেঞ্জ অফ টেম্পাৰেচাৰত বস্তুটো কি হয় গলি যায়। তাৰপিছত আহিম কি ইয়াতে ক্ৰিষ্টেলীয় পদাৰ্থবিলাকক এনাইচট্ৰপিক বা বিষমৰহিত বুলি কোৱা হয়, আৰু এমৰফাছ কঠিন পদাৰ্থবিলাকক আইচট্ৰপিক বুলি কোৱা হয়। ইয়াতে আইচ মানে ইয়াতে সমদৈহিক, চাৰিওফালে সমান যদি থাকে, তেনেকুৱা পদাৰ্থক মানে এটা পদাৰ্থৰ পৰা এইটো ধৰি লৈছোঁ এটা পদাৰ্থৰ অৱস্থা, ইয়াতে যদি পদাৰ্থটোৰ কথা কওঁ, এইটোৰ পৰা এইফালে চাৰিওফালে যদি ইয়াৰ ভৌতিক ধৰ্মৰ চেম থাকে,
চাৰিওফালে যদি কি হয় ভৌতিক ধৰ্ম চেম থাকে তেনেকুৱা পদাৰ্থক কোৱা হ'ব আইচট্ৰপিক। আৰু এইটো কেৱল কেতিয়া সম্ভৱ হয় যেতিয়া বস্তুটো অনিয়তাকাৰ পদাৰ্থত থাকে। তাৰমানে কি ইয়াৰ চাৰিওফালে ভৌতিক ধৰ্মবিলাক যেনেকুৱা আছে ৰিফ্ৰেক্টিভ ইণ্ডেক্স, ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ মান যদি চাৰিওফালে কি হয় চেম হয় তেনেহ'লে কি হ'ব বস্তুটো আইচট্ৰপিক। আৰু ইয়াতে ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ মান বিষমদৈহিক, তাৰমানে চাৰিওফালে সমান নহ'ব। এইফালে বস্তুটোৰ পৰা এইফালে যিমান হ'ব এইফালে সিমান নহ'ব পাৰে, এইফালে সিমান নহ'ব পাৰে, মানে কি চাৰিওফালে সমান নহয়, তেনেকুৱা পদাৰ্থক কোৱা হ'ব এনাইচট্ৰপিক। তাৰমানে কি এইটো অৱস্থাৰ পৰা তাৰ চাৰিওফালে কি তাৰ ভৌতিক ধৰ্ম একেই নহয়, সেইকাৰণে এনেকুৱা পদাৰ্থক এনাইচট্ৰপিক পদাৰ্থ বুলি কোৱা হয়।